মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল সকলোলৈকে সম্ভাষণ জনাই আমি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিৰ্মাণ কৰা আমাৰ প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। এই ভিডিঅ'ৰ বিষয় অসমীয়া সাহিত্য আৰু কলা সংস্কৃতি। তাৰে ভিতৰত আজি আমি এটা বিষয় বাছি লৈছোঁ, বৈষ্ণৱ যুগ বা শংকৰী যুগ। প্ৰথম প্ৰশ্ন, অসমীয়া নাট্য সাহিত্যৰ জনক বুলি কাক আখ্যা দিয়া হয়? চাৰিটা অপশ্যন আছে: শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ, মাধৱ কন্দলী। শুদ্ধ উত্তৰ হৈছে অসমীয়া নাট্য সাহিত্যৰ জনক অপশ্যন এ, শংকৰদেৱ। পিছৰ প্ৰশ্ন, শংকৰদেৱৰ দ্বিতীয় পত্নীৰ নাম কি আছিল? ইয়াত চাৰিটা অপশ্যন: সূৰ্যৱতী, সত্যসন্ধা, কালিন্দী, মনু। ইয়াৰে সূৰ্যৱতী তেখেতৰ প্ৰথম পত্নী, সত্যসন্ধা তেখেতৰ মাতৃ, মনু তেখেতৰ কন্যা। গতিকে নিঃসন্দেহে শংকৰদেৱৰ দ্বিতীয় পত্নীৰ নাম আছিল অপশ্যন চি, কালিন্দী। পিছৰ প্ৰশ্ন, নামঘোষাত কিমানটা ঘোষা আছে? 1101টা, 1201টা, 1001টা, 1000টা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, 1000টা। নামঘোষাত 1000 ঘোষা থকাৰ বাবে নামঘোষাৰ অন্য এটা নাম হাজাৰী ঘোষা। সত্ৰীয়া নৃত্যই কিমান চনত ৰাষ্ট্ৰীয় নৃত্যৰ স্বীকৃতি লাভ কৰিছিল? 2000 চনত, 2001 চনত, 2002 চনত, 2003 চনত। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, 2000 চনত। যেতিয়া সংগীত নাটক একাডেমীৰ অধ্যক্ষ পদত আছিল অসমৰ সুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা, আৰু তেতিয়াই 2000 চনত সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় নৃত্যৰ স্বীকৃতি লাভ কৰিছিল। পিছৰ প্ৰশ্ন, তলৰ কোন দুজন ব্যক্তিৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়? শংকৰদেৱ নৰনাৰায়ণ, মাধৱ কন্দলী মহামাণিক্য, নৰনাৰায়ণ চিলাৰায়, শংকৰদেৱ মাধৱদেৱ। ইয়াৰে শংকৰদেৱে নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। নৰনাৰায়ণ আৰু চিলাৰায় কোচ ৰাজ্যৰ দুজন শ্ৰেষ্ঠ শাসক আৰু যোদ্ধা। গতিকে নিঃসন্দেহে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। গতিকে অপশ্যন ডি, শংকৰদেৱ আৰু মাধৱদেৱ। এই মণিকাঞ্চন সংযোগ সংঘটিত হৈছিল পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীত। কোনখন গ্ৰন্থক শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? নামঘোষা, দশম, কীৰ্তন, গুণমালা। আমি জানো নামঘোষা মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ। গতিকে বাকী তিনিখনৰ ভিতৰত দশম আৰু গুণমালা নহয়। গতিকে অপশ্যন চি, কীৰ্তন। কীৰ্তনক শংকৰদেৱৰ জীৱনৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি অভিহিত কৰা হয়। পিছৰ প্ৰশ্ন, বৰগীতসমূহ কি ভাষাত লিখা হৈছিল? অসমীয়া, সংস্কৃত, পালি, ব্ৰজাৱলী। অসমীয়া নহয়, সংস্কৃত নহয়, পালিও নহয়। গতিকে বৰগীতসমূহ লিখা হৈছিল অপশ্যন ডি, ব্ৰজাৱলী ভাষাত। ব্ৰজাৱলী এক প্ৰকাৰৰ কৃত্ৰিম ভাষা। গুৰুজনাই অসমীয়া, মৈথিলী আদি কিছুমান আঞ্চলিক ভাষা সংমিশ্ৰণ ঘটাই এক প্ৰকাৰৰ কৃত্ৰিম ভাষা ব্ৰজাৱলীৰ সৃষ্টি কৰিছিল, যাতে অসমৰ ভৌগোলিক সীমাৰ বাহিৰতো তেখেতসকলে লিখা গীত মাত আদিবোৰ ভাৰতৰ বেলেগ প্ৰান্তৰ মানুহেও বুজি পাব পাৰে। গতিকে শুদ্ধ উত্তৰ ব্ৰজাৱলী ভাষাত বৰগীত ৰচনা কৰা হৈছিল। পিছৰ প্ৰশ্ন, শংকৰদেৱে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? নৰনাৰায়ণ, মহামাণিক্য, ৰুদ্ৰসিংহ, ৰত্নধ্বজ। ইয়াৰে মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আমাৰ মাধৱ কন্দলীয়ে। ৰুদ্ৰসিংহ উজনিৰ আহোম ৰজা, ৰত্নধ্বজ শদিয়াৰ চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা। গতিকে নিঃসন্দেহে শংকৰদেৱে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। গতিকে অপশ্যন এ, নৰনাৰায়ণ। ইয়াৰ পিছৰ প্ৰশ্ন, শংকৰদেৱে সৰ্বমুঠ কেইখন অংকীয়া নাট ৰচনা কৰিছিল? 7খন, 6খন, 5খন, 4খন। এতিয়া শংকৰদেৱে সৰ্বমুঠ 6খন অংকীয়া নাট ৰচনা কৰিছিল। গতিকে অপশ্যন বি, 6খন।
শংকৰদেৱৰ ছখন নাটক সংক্ষিপ্তে পকা কেৰু পাৰা বুলি কোৱা হয়। গতিকে ইয়াত নাটককেইখনৰ আৰম্ভণিৰ প্ৰথম আখৰটো আনি এই 6টা আখৰেৰে পকা কেৰু পাৰা সৃষ্টি কৰা হৈছে। প মনে পত্নীপ্ৰসাদ, কা মনে কালীয় দমন, কে মনে কেলিগোপাল, ৰু মনে ৰুক্মিণী হৰণ, পা মনে পাৰিজাত হৰণ আৰু ৰা মনে ৰাম বিজয়। গতিকে অপশ্যন বি ছখন। তলৰ কোনগৰাকী ব্যক্তি মুখাশিল্পৰ লগত জড়িত? ইয়াৰে অপশ্যন কেওটা সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত। টংকেশ্বৰ হাজৰিকা, মাণিক বৰবায়ন, এখেত দুইজনেই সংগীত নাটক একাডেমি পাইছে সত্ৰীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে। নাৰায়ণ চন্দ্ৰ দেৱগোস্বামীয়েও সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা নামৰ বিশেষ গ্ৰন্থখনিৰ জৰিয়তে স্বীকৃতি লাভ কৰিছে। গতিকে এই তিনিওটাক বাদ দি অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পৰ বাবে পৃথিৱী বিখ্যাত এজন ব্যক্তি আৰু এই মুখাশিল্পলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এখেতক সংগীত নাটক একাডেমি বঁটা বিগত বৰ্ষত প্ৰদান কৰা হৈছিল। অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী। শংকৰদেৱৰ জীৱনৰ ওপৰত আধাৰিত ধন্য নৰ তনুভাল গ্ৰন্থখনৰ স্ৰষ্টা আছিল ছৈয়দ আব্দুল মালিক, লক্ষ্মীনন্দন বৰা, চন্দ্ৰপ্ৰসাদ শইকীয়া, কনকসেন ডেকা। ইয়াৰ শুদ্ধ উত্তৰ ছৈয়দ আব্দুল মালিক। অপশ্যন এ ছৈয়দ আব্দুল মালিক। ইয়াৰ পিছৰ প্ৰশ্ন, প্ৰেম অমৃতৰ নদী কোনজন ব্যক্তিৰ জীৱনৰ ওপৰত আধাৰিত গ্ৰন্থ? শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ। আমাৰ প্ৰেম অমৃতৰ নদী ছৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰাই লিখিত এখন বিশেষ গ্ৰন্থ, যিখন গ্ৰন্থ অপশ্যন বি মাধৱদেৱৰ জীৱনৰ ওপৰত আধাৰিত। অপশ্যন বি। বৰগীতক নবুল নাম্বাৰ্ছ বুলি কৈছে ডক্টৰ মহেশ্বৰ নেওগ, কালিৰাম মেধি, দেৱেন্দ্ৰনাথ বেজবৰুৱা, ডক্টৰ বাণীকান্ত কাকতি। এওঁলোক গোটেইকেইজনেই বৰগীতৰ সম্পৰ্কে মন্তব্য আগবঢ়াইছিল, কিন্তু বৰগীতক নবুল নাম্বাৰ্ছ বুলি কৈছিল অপশ্যন ডি ডক্টৰ বাণীকান্ত কাকতিয়ে। মাধৱদেৱে ৰামায়ণৰ কোন অংশ অসমীয়ালৈ অনুবাদ কৰিছিল? আদিকাণ্ড, উত্তৰাকাণ্ড, অৰণ্যকাণ্ড আৰু সুন্দৰাকাণ্ড। ইয়াৰে আমাৰ শংকৰদেৱে এক অংশ অনুবাদ কৰিছিল, মাধৱদেৱে এক অংশ অনুবাদ কৰিছিল আৰু বাল্মীকিৰ আমাৰ ৰামায়ণখনক এনেকৈ মাধৱ কন্দলীয়ে অনুবাদ কৰিছে। গতিকে আমাৰ মাধৱদেৱে ৰামায়ণৰ অপশ্যন এ আদিকাণ্ড অসমীয়ালৈ অনুবাদ কৰিছিল। শংকৰদেৱে তেখেতৰ জীৱনৰ প্ৰথম বৰগীতটি ক'ত ৰচনা কৰিছিল? বৰপেটা সত্ৰ, বৰদোৱা সত্ৰ, মাজুলীৰ বদৰিকাশ্ৰম। এই কেওটা স্থানতে গুৰুজনাৰ আমাৰ যদিও অৱদান আছে, কিন্তু তেখেতৰ জীৱনৰ প্ৰথম বৰগীত মনমেৰি ৰাম চৰণেহি লাগু তেখেতে অপশ্যন ডি বদৰিকাশ্ৰমত সৃষ্টি কৰিছিল। মাধৱদেৱৰ শিক্ষাগুৰু আছিল মহেন্দ্ৰ কন্দলী, ৰাজেন্দ্ৰ অধ্যাপক, সন্দীপনী, বশিষ্ঠ। আমি জানো শংকৰদেৱৰ শিক্ষাগুৰু আছিল মহেন্দ্ৰ কন্দলী, ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু আছিল সন্দীপনী, শ্ৰীৰামচন্দ্ৰৰ শিক্ষাগুৰু আছিল বশিষ্ঠ। গতিকে নিঃসন্দেহে অপশ্যন বি মাধৱদেৱৰ শিক্ষাগুৰু আছিল ৰাজেন্দ্ৰ অধ্যাপক। ছাত্ৰ ছাত্ৰীসকল, আজিৰ বৈষ্ণৱ যুগ বা শংকৰী যুগৰ বিষয়ে আমাৰ এই সৰু ভিডিঅ'টোত তোমালোকক অলপমান কথা জনোৱা হ'ল। পৰৱৰ্তী সময়ত আমি অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ সম্পৰ্কে নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰত উপস্থিত হ'ম। সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।